নমস্কাৰ সকলোলৈকে আজি আমি আলবেনিয়া দেশৰ ওপৰত আলোচনা কৰিব লৈছোঁ। আলবেনিয়া হৈছে দক্ষিণ-পূব ইউৰোপৰ বলকান উপদ্বীপৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত এখন ৰাষ্ট্ৰ। দেশখনৰ পশ্চিমে ভূমধ্য সাগৰৰ অন্তৰ্গত এড্ৰিয়াটিক সাগৰ আৰু দক্ষিণ-পশ্চিমে আয়নিয়ান সাগৰ, উত্তৰ-পশ্চিমে মণ্টেনিগ্ৰো, উত্তৰ-পূবত কভছ, পূবে উত্তৰ মেচিডোনিয়া আৰু দক্ষিণে গ্ৰীচ অৱস্থিত। আলবেনিয়া ৰাষ্ট্ৰখনৰ সম্পূৰ্ণ চৰকাৰী নাম হৈছে ৰিপাব্লিক অৱ আলবেনিয়া। আলবেনিয়া ৰাষ্ট্ৰৰ ৰাজধানী হৈছে তিৰানা। আৰু এই দুখন ছবি হৈছে আলবেনিয়াৰ জাতীয় প্ৰতীক বা জাতীয় পতাকা। আৰু এয়া হৈছে আলবেনিয়াৰ মুদ্ৰা বা পইচা। আলবেনিয়াত মুদ্ৰা বা পইচাক লেক বুলি জনা যায়। আৰু এয়া হৈছে আলবেনিয়াৰ বিভিন্ন টুৰিষ্ট স্পটসমূহ: স্কেন্ডাৰবাগ স্কোৱাৰ, টপটানি চেণ্টাৰ, কলফেন ফাছা টম, ৰিচাৰেকশ্যন অৰ্থডক্স কেথেড্ৰেল, নামাজকা মস্কিউ, ক্লক টাৱাৰ, নেশ্যনেল হিষ্ট্ৰী মিউজিয়াম। এইবোৰ হৈছে আলবেনিয়াৰ টুৰিষ্ট স্পট।